বিটিএডিৰ কাৰণে এটা ভাল খবৰ কোকৰাঝাৰত আমি বিটিএডিৰ গুডউইল প্ৰজেক্টত 250 কোটি টকা দিছিলোঁ আজি আমি এইটো 500 কোটি টকা অনুমোদন কৰি দিছোঁ বিটিএডিৰ বহুতখিনি ৰাস্তা ঘাট এবাৰ হ'ব দল সংগ্ৰামী লগ কৰি আমি গম পালোঁ যে বিভিন্ন জনৰ প্ৰায় 90% মাটি বাৰী কথা লৈ আছে এই কথাটো এটা সেটেল কৰিব লগা আছে এইটো লৈ আমাৰ বসুন্ধৰাটো হৈ যাওক এবাৰ বহিম সকলোৰে লগত আৰু মাটি বাৰী কিছুটো আগবাঢ়িছে কিন্তু অকণমান বিটিআৰৰ নিজৰ তেওঁলোকৰ কিছু নিয়ম নীতি আছে হেৰিডেটৰীখিনিটো তেওঁলোকে কৰিছে কিন্তু ইয়াত চৰকাৰী মাটি আমি অসমত যেনেকৈ পট্টন দিব খুজিছোঁ বিটিআৰত পাৰিবনে নাই বস্তুটো এবাৰ চেক কৰিব লাগিব কাৰণ ইয়াত ফৰেষ্টটো আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকো আছে ইয়াত বহুতখিনি আছে 2003ৰ আগত থকা মানুহখিনিৰ মাটি দিয়াত অসুবিধা নাই কিন্তু 3ৰ পিছৰ মানুহখিনিতো সমস্যা আছে কৰিব লাগিব তেওঁলোকে আমিতো ইলেকশ্যনতো কৰিছোঁ টৌজি মাটিও মোৰ মতেদি দিয়াত একো আপত্তি নাই যদি 3 চনৰ আগৰ বাসিন্দা হয় গতিকে এবাৰ আমি মই আমাৰ অসমৰ বসুন্ধৰাটো অলপ আগুৱাই যোৱাৰ পিছত মই এবাৰ বহিম বিটিআৰৰ লগত আৰু তেওঁলোককো মই অনুৰোধ কৰিম যে 3 চনৰ আগত থকা মানুহখিনিক মাটি বাৰী ভূমিৰ অধিকাৰ দিব লাগে নহ'লে আমি সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিম একদম এইটো যদি আমি বিটিআৰৰ 2003 চনৰ আগৰ মানুহক মাটিৰ অধিকাৰ নিদিওঁ তেতিয়াহ'লেতো বিটিআৰ চুক্তিও ভংগ হয় আৰু কেতিয়াবা এইটো লৈ আমাৰ ইয়াত বহুত খেলি মেলিও লাগিব সেইকাৰণে বিষয়টো খুব সেনচিটিভ আৰু মই অকণমান এদিন বহি পেলাই আলোচনা কৰিম